নমস্কাৰ সৰভগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানৰ পৰা প্ৰথমবাৰৰ বাবে এখন ফেচবুক লাইভ কবি সন্মিলনৰ আয়োজন কৰা হৈছে সৃজনী দা ক্ৰিয়েশ্যনৰ উদ্যোগত আৰু এই অনুষ্ঠানটো সঞ্চালনা কৰিব আমাৰ নামনি অসমৰ এগৰাকী অতি পৰিচিত কবি ৰুবুল দাসে। মই ৰুবুল দাসক অনুষ্ঠানটো আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ। মই খুব সুখী যে পোনপ্ৰথমবাৰৰ বাবে আমাৰ সৰভোগৰ গৰখীয়া গোসাঁই থানৰ বৃন্দাবন ধামৰ পৰা ফেচবুকৰ জৰিয়তে এখনি কবি সন্মিলন লাইভ বুলি ওলাইছে আৰু তাতকৈ বেছি সুখী যে এই যি কবি সন্মিলন অনুষ্ঠিত হ'ব তাৰ বাবে সঞ্চালনাৰ দায়িত্ব মোক দিছে। গতিকে মই কবি সন্মিলনখন সঞ্চালনা কৰিবলৈ লোৱাৰ আগতে দুটামান কথা কৈ থৈছোঁ যে এই সৰভোগ গৰখীয়া থানখনত সোমায়ে আমাৰ কবিতা নপঢ়িলেও বা কবিতা নুশুনিলেও মনবিলাক এনেই কবিতা হৈয়ে গৈছে। গতিকে এইটোৱে আমাক কবিতা পাঠত বা কবিতা শুনাত আমাক এটা ভিতৰুৱা যিটো আধ্যাত্মিক এটা আমাৰ মনবিলাক চুই গৈছে। গতিকে ইয়ে আমাক কবিতাৰ এটা স্তৰলৈ উন্নীত কৰাইছে ইতিমধ্যে। গতিকে আশা কৰোঁ বাকী যিখিনি আমাৰ শৰীৰটো অলপ কবিতাৰ লগত লগ হ'ব পৰা নাই, গতিকে কবিতা পাঠ কৰাৰ পিছত শৰীৰ আৰু মন মগজু গোটেইখিনি আমাৰ কাব্যময় হৈ পৰিব আৰু ইয়াৰ পৰৱৰ্তী পিছত আন এনেকুৱা ধৰ্মীয় পীঠস্থানত বৰতো কবিতাৰ পৰিৱেশ এটা গঢ়ি উঠিব আৰু তেওঁলোকে নিজকে এটা কাব্যপাঠৰ জৰিয়তে এটা নিজৰ মনবিলাক শান্ত আৰু শান্তিৰ ধামলৈ লৈ যাব পাৰিব। এতিয়া আমাৰ সময় তাকৰ, গতিকে মই আমাৰ কবিতা সন্মিলনৰ প্ৰথমেই কবিতা পাঠ কৰিবলৈ আমি আমাৰ শিৱসাগৰৰ পৰা আমাৰ ইয়ালৈ আহি আমাক কাব্যৰসৰে সোৱাদ দিবলৈ কিশোৰৰ মঞ্জিত বৰা তেখেতক আমি এটি কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আচলতে গৰখীয়া থানলৈ অকণমান কথা কৈ লওঁ, যিহেতু এই মুহূৰ্তটো আকৌ জীৱনত চাগে নাপাম, ইমানকেইজন কবি বন্ধু আছে। গতিকে গৰখীয়া থানলৈ আহিবলৈ বহুত দিনৰ এটা হেঁপাহ আছিলে আৰু আজি মোৰ বন্ধু ধীমান, দিগন্ত, নিৰূপ, ৰুবুল দাস, অৰূপ, আমাৰ আৰু দুজন বন্ধু অনুপ খুৰা, সকলোৰে সহযোগত আমি এই পবিত্ৰ ঠাইখিনিত আহি উপনীত হ'ব পাৰিলোঁ। সঁচাকৈ ভাল লাগিছে। য'তেই কবিতা ত'তেই ৰাধা, ত'তেই কৃষ্ণ। কবিতা য'ত থাকে তাতেই বৃন্দাবন। গতিকে এটা কবিতা পাওঁ। মোৰ কাৰণে শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, পাঠশালা বুলি কথা নাই, পৃথিৱীখনেই বৃন্দাবন, নহয় জানো বাৰু? পৃথিৱীখনেই আমাৰ কবিতাৰে ভৰি পৰক, ভাল মানুহৰে ভৰি পৰক, ভাল হাঁহিৰে। বছৰটো শেষ হ'বলৈ গৈছে, গতিকে এতিয়াৰ পৰা সকলোলৈকে ভাল খবৰ আহক, ভাল হওক অসমৰ মানুহৰ, আমাৰ জাতিও ভাল হওক, মাটিও ভাল হওক, পৃথিৱীৰো ভাল হওক। গতিকে এটা কবিতা পঢ়িছোঁ, সকলোকে ধন্যবাদো জনাইছোঁ। কবিতাৰ শিৰোৰ নাম ঘাঁহবোৰ। ঘাঁহবোৰ ভগৱানৰ ভৰিৰ মোজা, ঘাঁহবোৰ ভগৱানৰ ভৰিৰ মোজা, যি মাটিৰ বাবে উচৰ্গা কৰে জীৱন। উদ্ধত ৰাৱণে ঘাঁহৰ দেৱাল পাৰ হ'ব নোৱাৰিলে, অশোক বনত সীতাৰ মুখত আছিল এডাল ঘাঁহ। ঘাঁহৰ বিচনাত সূৰ্যই ৰান্ধনি ৰহন চৰাই, বাঁহ কেঁকুৰিৰ প্ৰায় আন্ধাৰ গাঁওবোৰত কেৰাচিন এচাকিৰ বাবে হেতাও পৰা। মাজ পথাৰৰ ঘাঁহনিত কেঁচু কুমতি ফৰিঙৰ গৃহস্থীৰ মাজেদি কৃষ্ণকায় সেই নাৰী। অদৃশ্য ইখান নৈৰিতত হেৰায় আৰু সন্ধাৰ এখনাই শিকায়, নাৰীৰ হাড়তো থাকে ঘাঁহৰ গুণ। বাটে পোৱালি মেলে গোধনৰ ঘাঁহ পাগোলাৰ গোন্ধত সচকিত সত্যনাৰায়ণ।
পিতাৰ খহটা আঙুলিবোৰত ৰেণুৰ দৰে লাগি আছিল ঘাঁহৰ গুপ্ত বুৰঞ্জী। ঘামেৰে তিতা ঘাঁহবোৰক লৈয়েই নৃত্যমগ্ন মানুহৰ নন্দন তত্ত্ব। নাৰীৰ স্তন আনকি হাড়তো থাকে অবিৰাম ঘাঁহৰ গুণ। ক্ৰমশঃ ঘাঁহৰ সেই ধ্ৰুপদী গুণ হেৰাইছে। ডিজিটেল বিনোদনৰ মৃগয়াই নষ্ট কৰিছে অৰণ্যৰ চৰিত্ৰ। বিপন্ন ভূমিত ঘাঁহৰ উত্তৰকালৰ সংশয় স্পষ্ট। ইমানৰ পাছতো আমি গভীৰ আস্থাৰে ৰৈ থাকোঁ ঘাঁহ মাটিৰ সংস্কৃত কাব্যলৈ। কেৱল মৃন্ময় অভিজ্ঞাৰে মৃত্যুক পিন্ধাব পাৰি ঘাঁহৰ আঙুঠি। সাৰনাথৰ এচটা শিলত এই কথা এতিয়াও লিখা আছে। ধন্যবাদ। আমি কিশোৰ মঞ্জিতক আমি আমাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ আমি কবিতা পাঠ কৰিবলৈ আমাৰ সকলোৰে চিনাকি কবি, জ্যেষ্ঠ কবি অনুপ কুমাৰ পাটোৱাৰীদেৱক অনুৰোধ জনাইছোঁ। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনাম মূল্য। কবিতাটো প্ৰান্তিকত প্ৰকাশ হৈছিলে। আছেনে এনে কোনোবাজন শিলতকৈও কঠিন যাৰ হিয়া, নিজ দেশক মোৰ দেশ বুলি যি এবাৰো নাই কোৱা। আপোনাৰ দাঁত আছেনে? যদি আছে আপুনিতো নাজানে দাঁতৰ কিমান দাম। অন্ধজনেহে কেৱল বুজে এজুৰি চকুৰ মূল্য কিমান। LPG গেছৰ দাম সকলোৱে জানে, মাথো হৃদৰোগীয়েহে বুজে অক্সিজেনৰ মূল্য কিমান। 10 মাহ 10 দিন গৰ্ভত লৈ মাকে হিচাপ কৰেনে সন্তানৰ দাম। নিজৰ এই ভেটি আনৰ ওচৰত বিকি নাভাবিল এবাৰো জন্মভূমিৰ দাম। সেই প্ৰিয় পাঠক সকলোৱে জানো ঘৰচীয়া জন্তুৰ গাখীৰৰ দাম। নাজানিলোঁ মাথোন আনকি এবাৰো নাভাবিল কিমান আছিল শৈশৱত আয়ে খোৱা গাখীৰৰ দাম। ধন্যবাদ। আমি আমাৰ তৰফৰ পৰা অনুপ কুমাৰ পাটোৱাৰীদেৱলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ আমি কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাম আমাৰ উদীয়মান কবি নিৰূপজ্যোতি বৰুৱা। ধন্যবাদ ববুলদা। আটাইৰে মাজত পাঠ কৰিবলৈ ওলোৱা এতিয়া কবিতাটোৰ শিৰোনাম হ'ল কথা। কথা এটা শব্দ হ'ব পাৰে, এটা বাক্য অথবা স্তৱক হ'ব পাৰে, নৈ শব্দও হ'ব পাৰে। কথা এখনি নৈ হৈ বব পাৰে অবিৰত, সাগৰীয় চুনামি হ'ব পাৰে। ঘৰ পাতিব আৰু ভাঙিব পাৰে, মনৰ দূৰত্ব কমাব বঢ়াব পাৰে। কথাবোৰত আত্মও হ'ব পাৰে, ৰসাল কিম্বা নিৰস হ'ব পাৰে, কবিতা গল্প গান হ'ব পাৰে। কথা বেচিব নোৱাৰি আচলতে কিনোতাও নাই, তথাপি দৰ দামৰ কথা চলে। জ্ঞানীজনৰ কথাৰ হেনো দাম থাকে। কথাৰে মুহিবহে পাৰি মন, কিনিব নোৱাৰি। মন মোহা কথাৰ দাম আছে, নতুবা দামী কথাইহে মন মোহে। ধন্যবাদ। এইবাৰ আমি ধীমান বৰ্মনক এটি কবিতা পাঠ কৰি অনুৰোধ জনাইছোঁ। মোৰ কবিতাৰ শিৰোনাম বাটৰুৱা। নীৰৱে বৈ থকা নৈ এখনৰ দৰেই আছিল সেই বিনন্দীয়া সপোন। যি সপোন মই তোমালোকৰ কাষলৈ অহাৰ আগতেই দেখি আছিলা আৰু দেখি থাকিলা মই অহাৰ পাছতো। মই ঘুমতি নাছিলোঁ তোমালোকৰ চকুৰ পতাত খনিকৰ বিলাসী জীৱন এটা কটাবলৈ। মই মাথো এটি শব্দ আছিলোঁ আৰু তোমালোকৰ মাতৰ মমতাত জি উঠিব খুজিছিলোঁ। মই অহাৰ আগতে তোমালোকে যি সপোন দেখি আছিলা
মই অহাৰ পিছতো মজগুল হৈ থাকিলা নীৰৱতাৰ সেই বিনন্দীয়া সপোনত। আৰু মই বাট এটাৰ কাষৰ পৰিত্যক্ত জিৰণি চৰাৰ দৰে ৰৈ থাকিলোঁ আহিব বুলি তোমালোকৰ কণ্ঠৰ বাতৰুৱা। এইবাৰ মই দিগন্তৰ নিবিড়ক এটি কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ ৰুবুলা। সৰভোগৰ গৰখীয়া থানৰ এই সময় আমাৰ কাৰণে যোগাযোগ হওক। এটা কবিতা পাঠ কৰিছোঁ। শ্ৰীকৃষ্ণৰ পোকে খোৱা দাঁত। ঢলপুৱাতে জিকাৰ খাই উঠিল শ্ৰীকৃষ্ণ। কৃষ্ণৰ দাঁত এটা পোকে খাইছিল। বিষৰ তাৰণাত কঁপিছিল কৃষ্ণ। বিষৰ তাৰণাত কঁপিছিল কৃষ্ণ আৰু গোটেই বিশ্ব ভূমিকম্পত জৰ্জৰ মৰ্মৰ। পোকে খোৱা দাঁতৰ বাবে কৃষ্ণই খাব পৰা নাছিল একো। পোকে খোৱা দাঁতৰ বাবে কৃষ্ণই খাব পৰা নাছিল একো। দাঁতৰ বিষত ছটফটোৱা কৃষ্ণক লৈ ৰাধা পৰিছিল বিপাঙত। ক'ত থ'ব কৃষ্ণক, কিহেৰে মাৰিব পোক। যেতিয়াই কৃষ্ণই কপে বিষত, তেতিয়াই পৃথিৱী কপে ৰসত। কৃষ্ণই জানিছিল প্ৰাণীৰ জন্ম ৰহস্য, পোকবোৰৰ আদি বৃত্তান্ত। যি পোকে কোটি কোটি নিশেষ কৰিব পাৰে শিলৰ পাহাৰ, যি পোকে গিলি ৰাখিব পাৰে সত্য সূৰ্যৰ পোহৰ। আৰু জানিছিল সেই কথা, পৃথিৱীত এদিন উপকাৰীক অজগৰে খাব। আৰু নিজৰ বুলি সাৱটি ৰখা মায়াৰ জীৱনটো মাটি কৰি পেলাব। ধন্যবাদ। এইবাৰ আমাক অৰূপ কুমাৰ দাসে এটা কবিতা পাঠ কৰি শুনাব। কৈ থাকক কিবা কিবি সেই কবিতা ওলাই মানে কিবা কিবি কৈ থকা হৈছে হ'ল। তই একেলগে ৰুবুল দাক কবিতা মান পা কবি। নমস্কাৰ। মোৰ কবিতাৰ শিৰোনাম সৰল পদ্য। প্ৰেমৰ প্ৰাথমিক চৰ্ত ৰাখিবৰ বাবেই যদি আমি কথা পাতি আছোঁ, কেৱল চাব লাগে বাবেই যদি চাইছোঁ ইজনে সিজনক, বেকীৰ বুকুৰ এনে বিস্ময়কৰ বিয়লি, নাও এখন তুলুম ভুতুমকৈ উপঙি থকা, চিকাৰৰ চপ পাতি পাৰত পৰ দিয়া বগলী এটা। এই দৃশ্যমান দৃশ্যবোৰৰ পৰা আঁতৰি যদি অলপ আগে যিজাক বতাহ বলিছিল, বতাহত যি বিয়পি আছিল, এজন প্ৰেমিকে প্ৰেমিকাক আজিলৈ নজচা চেনেহৰ চুমাটো, আৰু আমাৰ চেতনাৰ চেতাৰে যদি বজাই উঠাব নোৱাৰিলে, তেনেহ'লে প্ৰেম কৰাৰ আগেয়ে অনাগত দিনবোৰত আমি এশবাৰ মনত ৰখা উচিত, আমাৰ আত্মাত প্ৰেম নাই। ধন্যবাদ। এই জগতে আমি আমাৰ সঞ্চালক মহোদয় ৰুবুল দাসকো এটা কবিতা পাঠ কৰি শুনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। মই এটি কবিতা পাঠ কৰিব লৈছোঁ, চুটি কবিতা। চৰাইবোৰৰ ভিতৰত মাছবোৰেই আটাইতকৈ ধুনীয়া। চৰাইবোৰৰ ভিতৰত মাছবোৰেই আটাইতকৈ ধুনীয়া। সিহঁতৰ দুখনি ডেউকা আছে উৰিবলৈ পানীৰ আকাশত। ধন্যবাদ। নমস্কাৰ। আমাৰ মাজত দুজন শ্ৰোতা উপস্থিত আছে, আমি তেওঁলোকৰ অলপ মনৰ ভাৱ জানি লওঁ। আমাৰ অনুষ্ঠানটো মোটামুটি সমাপ্ত হৈছে, আমি শ্ৰোতা দুজনৰ অলপ মনৰ ভাৱ জানি লওঁ। নমস্কাৰ, মই ৰিণ্টু দাস। আচলতে কবিতা বহুত ভাল পাওঁ। আজি এই অনুষ্ঠানটোৰ মাজত আহি বহুত ভাল লাগিল। অৰূপ দায়ে বাটতে লগ পাল, ৰাতিপুৱা চিংৰা এটা খাইছিলোঁ, বাকী আহিব নাছিলোঁ, কিন্তু তাত চিংৰাতকৈও বেছি জুতি পালোঁ এই কবি সন্মিলনত আহি। বহুত কবিবোৰৰ মনৰ কথা জানিব পাৰিলোঁ। একচুৱেলি মই বহুত কিবা কিবি লাগে, কিন্তু আজি বহুত সহজ সৰল লাগিল। আচলতে কবি তেনেকুৱাই ভাল লাগিল দেই বহুত। নমস্কাৰ, মোৰ নাম কুলদীপ দাস। মই ইয়াতে থাকোঁ, সৰভোগতে থাকোঁ। মন্দিৰৰ ওচৰতে মোৰ ঘৰ হয়, আৰু মই নিৰুপ দাত চিনাকি ভাল লোক, আমাৰ দাদাও হয়। সেনেকৈ মই আহিছোঁ। কবি শুনি ভাল লাগে, কিন্তু কবিতা কৈ আজিলৈকে পোৱা নাই। যিখিনি জানো মোৰ ফালৰ পৰা এটা চতুৰ্থ মেনত কবিতা পাইছিলোঁ, আপোনালোকেও পাইছে। এই কবিতাটো শুনি ভাল পাব। অ' ফুল নুফুলা কিয়, গৰু যে আগ খাই মই নুফুলিম ন কিয়। অ' গৰু শাক খোৱা কিয়, ৰান্ধিনীয়ে যে ভাত নিদিয়ে মইনে নাখাম ন কিয়। অ' ৰান্ধনী ভাত নিদিয়া কিয়, খৰিকটীয়ে যে খৰি নিদিয়ে মইনো দিম ন কিয়। অ' খৰিকটীয়া খৰি নিদিয়া কিয়। মেঘে যে বৰষুণ যে
মেঘে যে গিৰগিৰাই মেঘে যে গিৰগিৰাই মইনো দিম ন কিয় মেঘ গিৰগিৰা কিয় বাবা ভেকুলীয়ে যে ফেকুলিয়ে যে তত্তৰাই মইনো দিম ন কিয় ফেকুলি তত্তৰাই কিয় বাবা বস্তু মই নিদিম কিয় এইখিনিয়ে ক'ব খুজিছোঁ অলপ ভুল হ'ল ক্ষমা কৰি দিব ধন্যবাদ ইয়াতে থাক আমাৰ অনুষ্ঠান ইতিমধ্যে সমাপ্ত হ'ল এয়া আমি আটাইকেইজন একেলগে এটা ইয়াত থিয় হৈছোঁ গতিকে সকলোকে আকৌ ভৱিষ্যতে আমি লগ পাম ধন্যবাদ ডাঙৰকৈ অলপ গোটেইখিনি ঠিকনাটো আহিব তাত ন